আচ্ছা তোমাক তিনিজন ব্যক্তি দিয়া আছে এজন সৰ্বানন্দ সোণোৱাল সেকেন্ড নৰেন্দ্ৰ মোদী থাৰ্ড হিমন্ত বিশ্ব শৰ্মা তোমাক যদি এই তিনিজন মানুহৰ ভিতৰত তেখেতলোকক জীয়েকক কয় যে তুমি কাক বিয়া কৰাবা তেতিয়াহ'লে তুমি কাক বিয়া কৰাবা কাৰ জীয়েকক বিয়া কৰাবা আৰু কিয় বিয়া কৰাবা আকৌ কওকচোন ৰিপিট কৰক তোমাক তিনিজন মানুহ দিয়া আছে ঠিক আছে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ তুমি এই তিনিজন ব্যক্তিৰ ভিতৰত কাৰ জীয়েকক বিয়া কৰাব বিচাৰিবা আৰু কিয় এই নকৰিবা বহুত ৰখি আছে ল'ৰাজন মেম আপুনি চিট কৰিছে নহ'ব হিমন্ত বিশ্ব কিয় 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 তুমি সৰ্বানন্দ সোণোৱালৰ জীয়েককো তুমি বিয়া পাতিব পাৰা নৰেন্দ্ৰ মোদীৰো জীয়েকক বিয়া পাতিব পাৰা প্ৰাইম মিনিষ্টাৰ জীয়েকক বিয়া পাতিলে তুমি বনি গ'লা কিয় চিলেক্ট নকৰিলা হিমন্ত বিশ্ব শৰ্মাক চিলেক্ট কৰিলা কোৱা পাৰিবনে নোৱাৰা নোৱাৰিলেতো তুমি তৈয়াৰ কৰিব লাগিব সেইটোতো সম্পূৰ্ণ উত্তৰ নহ'ব আচ্ছা তেতিয়াহ'লে ডেয়াৰ এটা কৰিব লাগিব তুমি যদি প্ৰস্তুত কৰিব নোৱাৰিলে তো ডেয়াৰ এটা দি দিম তুমি মই এটা লাইন কৈ দিম সেই লাইনটো তুমি খুব স্পীডত তিনিবাৰ ক'ব লাগিব খুব স্পীডত লাও পাত লেৰেলে নে নেলেৰে লাও পাত লেৰেলে নে নেৰেলে লাওপাত নেৰেলে তিনিবা বিনা ৰখি লাওপাত নেৰেলে লাও পাত লেৰেলে নে নেলেৰে লাওপাত নেৰেলে তুমি কোৱা যে লাওপাত লেৰেলে নে নেৰেলে এইটো স্পীডত তুমি তিনিবাৰ কোৱা লাওপাত লেৰেলে নে নেৰেলে কোৱা দিয়া পাৰিবনে নোৱাৰা মেম আজি মানে অকল সিহঁতৰ পৰা সুধিম নেক্সট টাইম আমি কেতিয়াবা ক'ম আজি কৰিলে সিহঁতে আকৌ বেয়া পাব নহয় সিহঁতে মেমনত কৰি সিহঁতক ক'ব নিদিব আচ্ছা তেতিয়াহ'লে তুমি ডান্স এটা কৰি যোৱা লাষ্ট টাইম মই মিউজিক এটা দি দিওঁ তুমি ডান্স কৰিব লাগে ঠিক আছে আপোনালোকে ৰেডি হোৱা থেংক ইউ তাৰলৈ অশেষ ধন্যবাদ আৰু গীতটো দিবলৈ অনুৰোধ জনোৱা হ'ল অ'কে এবাৰ আমি মঞ্চলৈ মাতিব বিচাৰিছোঁ আছিক আনোৱাৰ প্ৰথমজনৰ কি কৰিছে ছেকেণ্ডজনৰ থাৰ্ড দেয়াৰ অ'কে প্ৰথমজনলৈ আমাৰ ফালৰ পৰা কুৱেশ্যন এজন মানুহে কৈছে ন এজন মানুহে দোকানলৈ গৈ 1 ডজন চিগাৰেট কিনিলে ভালকে শুনি যাব এজন মানুহে দোকানলৈ গৈ 1 ডজন চিগাৰেট কিনিলে তাৰে দুটা খালে আৰু দুটা দোকানত থৈ বাকী কেইটা ঘৰলৈ লৈ আহিল এতিয়া কিমানটা চিগাৰেট তাৰ হাতত থাকিব মানে ঘৰলৈ কেইটা লৈ আহিব কেইটা চিগাৰেট ঘৰলৈ লৈ আহিব দুটা দোকানত থৈ দুটা খালে দুটা দোকানত থলে আৰু দুটা খালে ঘৰলৈ কেইটা লৈ আহিলে 8টা কেইটা 8টা কোনোবাই ভাবিছে নে এইটো 8টা হ'ব বুলি অ'কে নকবা কোনো অলপ ভাবা তুমি অলপ ভাবা দেয়াৰ দহটা কেনেকৈ দুটা খাই লৈ আহিলে দুটা দোকানত থৈ না খোৱাৰ পিছত সেইটোতো লৈ অহা নাযায় ন খোৱাটো খোৱাই সেইটো গ'লেই সেইটো এটা মাইনাছ ডাইৰেক্ট কেনেকে মাইনাছ হ'ব পেটৰ ভিতৰত আছে না নাই মেম পেটৰ ভিতৰত কেনেকৈ যাব চিগাৰেটটো খাই এবাৰ সোমাই আকৌ ওলাই দিয়ে দেখোন পেটততো পাকস্থলী নাযায় অলপ গিলিও থয় নাই গিলি দিলে নাকেদি ওলাই আহে অলপ ভিতৰত যায়
ঠিক আছে এইটো থাকি দিম উত্তৰটো দোকানত মানে দুখন কাণত দু কাণত মানে দোকানত নহয় একচুৱেলি দু কাণতটো আহিছিলে এইটো মানে তোমাৰ 10টা ঠিক আছে তাক গিফ্ট এটা দি পঠাই দিওঁ তুমি গিফ্ট এটা লৈ নেক্সট দেয়াৰ তোমাক 60 ছেকেণ্ড দিয়া হৈছে তুমি ইয়াৰে কাৰোবাক স্পৰ্শ নকৰাকৈ হাঁহুৱাই দিব লাগে তোমাক 60 ছেকেণ্ড 1 মিনিট দিছো তুমি কোনো মানে স্পৰ্শ টাচ নকৰাকৈ হাঁহুৱাই দিব লাগে যিকোনো কাৰোবাক তুমি এনে হাঁহি নাথাকিবা কি কৰিব লাগে মানে তুমি যিকোনো এজন পাৰ্চন তুমি চিলেক্ট কৰা তাৰপিছত তাক টাচ নকৰাকৈ মানে বিনা টাচ কৰাকৈ মানে তুমি হাঁহুৱাই দিব লাগে সি যদি হাঁহি যায় তুমি এনেকুৱা কিবা এটা কৰা যে তোমাক মানে দেখি হাঁহি উঠে মই মোক চিলেক্ট মই হাঁহি ওকে তুমি এই ছোৱালীজনীক খুব ৰোমেণ্টিক মমেণ্টত প্ৰপ'জ কৰি দিব লাগে মেমক প্ৰপ'জ কৰি দিয়ক মেমক ঠিক আছে মেমক ইমপ্ৰেছ কৰিব ৰোমেণ্টিক হ'লে ফুল লাগিব প্ৰপ'জ কৰিলে ফুল লাগে প্লিজ কি ধুনীয়া ফুল মেম আই লাভ ইউ I love you too. ওকে তেখেতলৈ অশেষ ধন্যবাদ তেখেতক গিফ্ট এটা দিবলৈ অনুৰোধ জনোৱা হ'ল আৰু পিছত এগৰাকী আছে তেখেতক কি দিছিলে ডেয়াৰ কৰিছিলে ন তোমাৰ ডেয়াৰ গতিকে তুমি স্পীকাৰ কাষলৈ যোৱা মেমকো এটা গিফ্ট দিবলৈ আমাৰ বন্ধুবৰ্গক অনুৰোধ জনোৱা হ'ল তুমি ভিডিঅ' হৈ আছে তুমি পুৰণ দেউতাৰ এক ভাগটো জানানে নাজানা সন্মুখত নাযাবা ঐ ঐ অ পিছোৱা ভিডিঅ' চলি আছে পুৰণ দেউতাৰ এক ভাগটো যে এক দুগুণ দুই এই ভাগটো জানা তো তুমি মেকুৰী ভাষা ক'ব লাগে দেউতা মেকুৰী ভাষাত মেকুৰীয়ে কেনেকৈ মাতে বাৰু মেও গতিকে তুমি মাতিব লাগে মেও এগুণ মেও মেও দুগুণ মেও মেও 1 পৰা 10 পাবলৈ তুমি তেনেকৈ মাতিব লাগে মানে নেওঁতাটো সম্পূৰ্ণ নাই মেও দুগুণ মেও মেও দুগুণ মেও মেও আকৌ আহিব মেও তিনি মেও মেও ধুনীয়াকৈ লাহেকৈ মাতা লাগে ঐ মাইক্ৰফোনটো ওচৰত লোৱা শুনা মেও এগুণ ক'লে এবাৰ মেও ক'বা মেও দুগুণ ক'লে দুবাৰ মেও মেও ক'বা তিনিবাৰ ক'লে তিনিবাৰ মেও ক'বা চাৰিগুণ হ'লে চাৰিবাৰ এনেকৈ মেও 10 গুণ 10 বাৰ মেও ক'ব লাগিব দুটা কেছ দিবলৈ অনুৰোধ জনোৱা হ'ল ঠিক আছে তুমি যাব পাৰা দুটা দি দিয়া কি কৰিছে তোমাক কি কৰিছে দেৰি কৰিব নালাগে দিয়া ওকে
তুমি বেলুন এটা বহিবলৈ ফুটাব লাগে বেলুন এটা লৈ লোৱা তুমি তাত বহিবলৈ বেলুনটো ফুটাব লাগে বাস চিম্পল বেলুন এটা দি দিয়া তাত ধুনীয়াকৈ তুমি বহিব লাগিব ओके তুমি বেলুনটো ফুটাই দিয়া বহি ফুটাই দিয়া গিফট দিয়া নহ'ব ইয়াত এইটো বেলেগ গাড়ী চিকিউৰিটি দিছে ন এইটো নহ'ব এই গাড়ী বেলুন কেঞ্চেল ৰাণু মণ্ডলক চিনি পোৱা নে নোপোৱা ৰাণু মণ্ডল এই ৰাণু মণ্ডলৰ সুৰত ৰাণু মণ্ডলে গোৱা গানটো তুমি গাই দিব লাগে তুমি ৰাণু মণ্ডলৰ আৱাজত গাব লাগিব কিন্তু তোমাৰ মানে অৰিজিনেল আৱাজত নহ'ব ৰাণু মণ্ডলৰ আৱাজ ট্ৰাইটো কৰা কিয় নোৱাৰিব গানে গান মোহনটো নাই গানেই নাই দেখোন একোৱে কোৱা নাই আহে কৈছিলে ঠিক আছে পাৰিবা নে নোৱাৰা ঠিক আছে তুমি পোচাপ মাৰা 10 বাৰ এমিনে দেৰি নকৰিবা 10 বাৰ মাৰা পোচাপ অলপ বেকত আমাৰ কি কৰি আছে পোচাপ সবে কাম কৰিবা দো সিম টু এই তলত কৰিব বুকু তলত যাব ইমান ওপৰত 9 10 ওকে এটা গিফট দিয়া নেক্সট জলদি কৰা রেজাউল মুকসে ফারুকি আচ্ছা না আহিব লাগে জলদি কেয়াৰ কৰিছে আচ্ছা তুমি যিকোনো এজনী ছোৱালী গান গাই মাতিব লাগে গান গাই মাতা গান গাব নোৱাৰো পাৰিব লাগিব আমি নিজে তোমালোকৰ টেলেণ্টবিলাক আমি মানে ডেভেলপ কৰিবৰ কাৰণে কৈছোঁ তোমালোকক আজি এইটো কথা মই মানি নলওঁ এই ঠাণ্ডাৰ দিনত গা ধোৱাৰ সময়ত চবেই গান গায় হয় চবে গাড়ী গাড়ীটো এটা তুমি বাথৰুমত যিটো গান গাওঁ সেইটো মাতা মানে গান গাই মাতা যিকোনো এজনী ছোৱালী নাম ছোৱালী এজনীৰ নাম জানা ইয়াত জানা নাজানা নাম লৈ ল'ব লাগিব কি কৈছা গান গাব নোৱাৰো গান তুমি একেবাৰে তোমাক সুৰত গাব দি নাই জাষ্ট তুমি গান হ'লে গাব পাৰিব লাগিব গান মানুহে গাব নোৱাৰা বস্তু আছে কি আমি সকলোৱে গান গাওঁ খালি আমি কথাটো হ'ল আমি অপেনলি গান নাগাওঁ কিছুমানে বাথৰুমত গাওঁ কিছুমানে হেৰি ओके माता जल्दी তুমি দেয়াৰ নোৱাৰিলে কিন্তু তুমি ট্ৰুথ দিব লাগিব যি ফটো তুমি ক'ব পাৰিব লাগিব কিন্তু যি ফটো ক'ব লাগিব ওকে তোমাক প্ৰথমে কোনে কিছ কৰিছিল মই মাকে কিছ কৰিছিল প্ৰথমে কেতিয়া কৰিছিল গম পোৱা কেতিয়া কৰিছিল এইটো মই গম নাপাওঁ মই সৰুতে কিছ কৰিছিল কিন্তু মানে ডাঙৰ হ'লেও কৰিছিল বাট তুমি কেনেকৈ কথাটো শুনি লওক আগতে 6 বছৰ যেতিয়া মই বয়স হৈছিল তেতিয়া মাকে কিছ কৰিছিল মই গম পাইছোঁ কিন্তু আগতে কোনো পাৰে সেইটো মইতো গম পোৱা নাই মই তোমাক যে মায়ে ফাৰ্ষ্ট কিছ কৰিছে তুমি কেনেকৈ গম পালা মোকে কিছ কৰিছিলে মই গম নাপাম কিয় তুমিতো ইমান সৰু থাকিছিলা ন তোমাক যদি ডাঙৰ হওঁতে বোলে এতিয়াতো তোমাক কিছ কৰা নাই কালি পৰহি সৰু থাকিলেতো হ'ল 7 বছৰ হ'ল ন বয়স তেতিয়াহ'লে গম নিতো পামি ন তোমাৰ মায়ে 7 বছৰলৈ তোমাক কিছেই নকৰিলে কৰিছে তেতিয়াহ'লে কিয় কৰিছে তুমি কেনেকৈ গম পালা ইমান আগতে কেনেকৈ লজিক কথাটো মোক কিছ কৰিছে মই গম নাপাম নেকি মোৰ লগত কিছ কৰিছে মইতো গমেই পাম এইটো
মনত আছে দিয়া দিয়া ঠিক আছে তুমি ফাৰ্ষ্ট কেছ কাক কৰিছিলা মাকো কি কৰিছিলোঁ হ'ব দিয়া থেংক ইউ ক্লিক কৰি দিব পাৰিছে গতিকে তাক এটা উপহাৰ দি আমি বিদায় দিছোঁ কি কৰিছে আৰু তোমাৰ হা ট্ৰুথ যিজনী ছোৱালী কৰিছে কি দেয়াৰজনী মানে আমাৰ মেইন পচন্দ বেলুন এটা লোৱা দুইজনী মানে পিঠি লৈ এনেকৈ পিঠি লৈ দুইজনী চেলিবলৈ এটা বেলুন ফুটাই জলদি বেলুন এটা দিয়ে কেনেকৈ ইমিডিয়েট বেলুন এটা দিয়া দুইজনী পিঠি লগাই দিয়া দুইজনী যদি চেপিবলৈ বেলুনটো ফুটাই দিয়ে দিয়া এটা জুবিলাই দি দিয়া পিঠি ওকে বেলুনটো পিঠিত তুমি দি দিয়া জয়ৰুল তুমি বেলুনটো পিঠিত দি দিয়া তেতিয়া নহ'লে পৰি যাব তোমালোক দুইজনী বিপৰীত কৰি লোৱা দুইজনী বিপৰীত ফালে মুখ কৰা ইমিডিয়েট ওকে দিয়া দিয়া ভিডিও ভাই আমাকে ঠান্ডা তো সরা বাহ থ্যাংক ইউ দুইজনীকে এটা মানে হেৰি দিব গিফ্ট দিবলৈ পঠাই দিব তেতিয়া দুইজনীকে এটা গিফ্ট দিয়া